নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ আজিৰ ভিডিঅ'টোলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত দেখুৱাম যে যদি আপুনি পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক কৰা নাই তেনেহ'লে এতিয়াই কৰি লওক, কিয়নো ইয়াৰ অন্তিম সময়সীমা হৈছে 30 জুন 2021। গতিকে বন্ধুসকল, পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপুনি আপোনাৰ পান কাৰ্ডখনৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডখন লিংক কৰাৰ আগতে প্ৰথমতে আপুনি চাই লওক যে আপোনাৰ পান কাৰ্ডখনৰ সৈতে আধাৰ কাৰ্ডখন লিংক আছে নে নাই। যদি আছে তেনেহ'লে ইয়াক পুনৰ কৰাৰ প্ৰয়োজন নাই। ইয়াৰ বাবে আপুনি প্ৰথমতে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক। ওপেন কৰাৰ পিছত আপুনি সাৰ্চ বাৰত টাইপ কৰক www.incometaxindia.gov.in। সাৰ্চ কৰাৰ লগে লগে এনেদৰে এটা ইণ্টাৰফেচ দেখা পাব। তাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰি দিয়ক। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত দেখা পাইছে প্ৰথমতে লিংক আধাৰ ষ্টেটাছ, এইটোত ক্লিক কৰি দিয়ক। লিংক আধাৰ ষ্টেটাছত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে আৰু এখন পেজ ওপেন হৈ গ'ল। তাৰ পিছত আপুনি ইয়াত দেখা পাইছে এণ্টাৰ দ্য ফলোইং ডিটেইলছ। প্ৰথম বক্সটোত আপুনি আপোনাৰ পান কাৰ্ড নম্বৰটো এণ্টাৰ কৰি দিয়ক। এণ্টাৰ কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে আধাৰ নাম্বাৰ, সেই বক্সটোত আপুনি আপোনাৰ আধাৰ নাম্বাৰটো এণ্টাৰ কৰি দিয়ক। এণ্টাৰ কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে ভিউ লিংক আধাৰ ষ্টেটাছ, এইটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ লগে লগে যদি আপোনাৰ এনেদৰে শ্ব' কৰে ইয়ৰ পান ইজ লিংক টু আধাৰ নাম্বাৰ, তেনেহ'লে আপোনাৰ পুনৰ লিংক কৰাৰ প্ৰয়োজন নাই। আৰু ইয়াত যদি শ্ব' কৰে পান নট লিংক উইথ আধাৰ, তেনেহ'লে আপুনি এইটো ক্ল'জ কৰি দিয়ক। ক্ল'জ কৰাৰ পিছত আপুনি কেনচেল কৰি মেইন ইণ্টাৰফেচলৈ উভতি আহক। তাৰপিছত আপুনি লিংক আধাৰত ক্লিক কৰি দিয়ক। লিংক আধাৰত ক্লিক কৰাৰ লগে লগে এনেদৰে আৰু এখন পেজ ওপেন হ'ব। তাৰপিছত ইয়াত দেখা পাইছে পান, ইয়াত আপোনাৰ পান কাৰ্ডৰ 10 ডিজিটৰ যিটো নাম্বাৰ আছে এইটো আপুনি ইয়াত এণ্টাৰ কৰি দিয়ক। এণ্টাৰ কৰাৰ পিছত আপুনি ইয়াত আধাৰ নাম্বাৰটো এণ্টাৰ কৰক। এণ্টাৰ কৰাৰ পিছত নেম এজ পাৰ আধাৰ, আপোনাৰ আধাৰ কাৰ্ডত যি ধৰণৰ নাম উল্লেখ আছে ঠিক সেই ধৰণে আপুনি ইয়াত এণ্টাৰ কৰি দিয়ক। মোবাইল নাম্বাৰ বক্সত আপুনি আপোনাৰ যিকোনো এটা মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিয়ক। এণ্টাৰ কৰাৰ পিছত তাৰপিছত আপুনি ইয়াত দেখা পাইছে আই হেভ অনলি ইয়েৰ অফ বাৰ্থ ইন আধাৰ কাৰ্ড। যদি আপোনাৰ আধাৰ কাৰ্ডত কেৱল চনটো উল্লেখ থাকে, তাৰিখ আৰু মানটো উল্লেখ নাথাকে, তেনেহ'লে আপুনি এইটো টিক মাৰ্ক কৰি দিয়ক। টিক মাৰ্ক কৰাৰ পিছত আপুনি ইয়াত দেখা পাইছে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ, এইটো টিক মাৰ্ক কৰি লিংক আধাৰত ক্লিক কৰি দিয়ক। লিংক আধাৰত ক্লিক কৰাৰ লগে লগে আপুনি যিটো মোবাইল নাম্বাৰ ইয়াত এণ্টাৰ কৰিছে সেইটো মোবাইল নাম্বাৰত এটা 6 ডিজিটৰ, সেইটো আপুনি এণ্টাৰ কৰাৰ পিছত আপুনি ভেলিডেটত ক্লিক কৰি দিয়ক। ভেলিডেটত ক্লিক কৰাৰ লগে লগে এনেদৰে শ্ব' কৰিব আধাৰ-পান লিংকিং কমপ্লিট ছাকচেছফুল। তাৰপিছত আপুনি অকেত ক্লিক কৰি দিয়ক। অকেত ক্লিক কৰাৰ পিছত আপুনি পুনৰ হোম পেজলৈ উভতি আহক। তাৰপিছত আপুনি লিংক কৰা আধাৰ কাৰ্ডখনৰ ষ্টেটাছ চাবলৈ আপুনি লিংক আধাৰত ক্লিক কৰি দিয়ক। লিংক আধাৰত ক্লিক কৰাৰ লগে লগে লিংক আধাৰ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে পুনৰ আপুনি আপোনাৰ পান নাম্বাৰ আৰু আধাৰ নাম্বাৰ এণ্টাৰ কৰি পেলাই ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি দিয়ক। ভিউ লিংক আধাৰ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে এনেদৰে শ্ব' কৰিব ইয়ৰ আধাৰ-পান লিংকিং ৰিকুৱেষ্ট হেজ বিন সেন্ট টু দ্য UIDAI ফৰ ভেলিডেশ্যন। প্লিজ চেক দ্য ষ্টেটাছ লেটাৰ বাই ক্লিকিং অন লিংক আধাৰ ষ্টেটাছ লিংক অন হোম পেজ। ইয়াৰ অৰ্থ হ'ল আপোনাৰ আধাৰ-পান লিংকিঙৰ ৰিকুৱেষ্টটো UIDAI লৈ সেন্ড কৰা হৈছে ভেলিডেশ্যনৰ কাৰণে। অনুগ্ৰহ কৰি আপুনি কিছু সময়ৰ পিছত লিংক আধাৰ ষ্টেটাছত ক্লিক কৰি পুনৰ চেক কৰক। 3 days later. लग गए लौड़े लग गए